মৰিয়া দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰ কোকৰাঝাৰলৈ আহিছে আৰু আমি তেখেতক আদৰণি জনাইছিলোঁ। বিশেষকৈ আজি BTC অঞ্চলৰ বিভিন্ন শিক্ষাৰ সমস্যা আৰু সমগ্ৰ অসমত বড়ো মিডিয়ামৰ শিক্ষাৰ সমস্যা লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু BTC চৰকাৰৰ লগত আলোচনাত মিলিত হৈছে। আৰু আমাৰ যিখিনি সমস্যা আছে, এনৰলমেণ্ট কমি গৈছে, স্কুলবোৰৰ ইয়াত বহুত পোষ্ট ক্ৰিয়েট কৰিব লাগে, প্ৰাইমাৰী স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে বহুত সমস্যা আছে। এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এটা কনক্লুজনত আহিছে, এটা সলিউশ্যন কৰিবৰ কাৰণে কিছুমান ডিচিশ্যন লোৱা হৈছে। আৰু সেইকাৰণে আমি আজি অসম চৰকাৰক ধন্যবাদ দিছোঁ কি আমাৰ ইয়াত আহি পেলাই মন্ত্ৰী ডাঙৰীয়াই আমাৰ শিক্ষা সমস্যা সমাধান কৰাৰ কাৰণে কিছুমান ইনিচিয়েটিভ লৈছে। সেইটো আমাৰ কাৰণে অনাগত দিনত এটা আদৰণীয় এটা পদক্ষেপ বুলি ক'ব লাগিব। আৰু সেইকাৰণে মই আশা কৰিছোঁ কি এইটো বছৰৰ ভিতৰতে আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ সমস্যা হওক, টিচাৰ এপইণ্টমেণ্টৰ সমস্যা হওক, যথেষ্ট সমাধান হ'ব, সেইটো মই আশা কৰিছোঁ। আৰু বিশেষভাৱে বড়োলেণ্ড অঞ্চলত দীৰ্ঘদিনৰ ধৰি আমাৰ প্ৰাইমাৰী স্কুলত প্ৰব্লেম আছে, হাইস্কুলৰ প্ৰব্লেম আছে, হায়াৰ ছেকেণ্ডাৰীত প্ৰব্লেম আছে, আৰু ভাৰ্নেকুলাৰ মিডিয়ামৰ স্কুলবিলাক বিশেষকৈ মাতৃভাষাৰ মিডিয়ামৰ স্কুলবিলাকত বহুত সমস্যা আছে। তো BTC চৰকাৰ হিচাপে আমি কিছুমান পদক্ষেপ হাতত লৈছোঁ, কিন্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ আমাক সহযোগ লাগিব। আৰু সেইকাৰণে এই কথাখিনি আলোচনা কৰাৰ পিছত আমি আশা কৰিছোঁ কি অনাগত দিনত অতি শীঘ্ৰে আমাৰ শিক্ষাৰ সমস্যা সমাধান হ'ব, আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা ল'বলৈ সক্ষম হ'ব। আজি এইটো আলোচনা হৈছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইটো লৈ পেলাই এটা পুনৰ আলোচনাৰ এটা আয়োজন কৰিছে। প্ৰদৰ্শন ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ আৰু নিখিল বড়ো ছাত্ৰ সন্থাক লৈ পেলাই এইটো আলোচনা কৰিব। আৰু ছাত্ৰ ছাত্ৰীৰ যাতে ভৱিষ্যতৰ কোনো ক্ষতি নহয়, সকলোৰে যাতে একো অসুবিধা নহয়, তেনেকুৱা এটা চিন্তা লৈ পেলাই এটা ডিচিশ্যন লোৱা হ'ব। এই কথাটো তেখেতে ইতিমধ্যে আমাক অৱগত কৰাইছে। ইয়াৰ কাৰণে যিটো 6.3 ক্ৰ'ৰ্ছ আছে BTR ৰেকৰ্ডত, সেইমতে এইটো চলি আছে। আৰু ইয়াৰ কাৰণে এটা কমিটি গঠন কৰি দিয়া হৈছে, য'ত নেকি AFSU প্ৰেচিডেণ্ট ইয়াত আছে, আৰু ইয়াত মানে হাই লেভেল এটা কমিটি গঠন কৰি দিয়া হৈছে। গতিকে সেই কমিটিয়ে চিন্তা চৰ্চা কৰি আছে, আৰু ইয়াত নিড বেছ হিচাপে চাই পেলাই যিমানখিনি স্কুল আছে সেইটো প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে এটা পদক্ষেপ লোৱা হ'ব। এইটো চৰকাৰে আমাক জনোৱা হৈছে বা ৰেকৰ্ডতো এইটো কথা লিখা হৈছে। আৰু আমি আশা কৰিছোঁ যে এনাডাৰ 3-4 মান্থৰ ভিতৰত ইয়াৰ এটা ভাল এটা ৰিজাল্ট আহিব, আৰু আমাৰ যিমানখিনি ভেঞ্চাৰ স্কুল আছে সেইটো প্ৰভিঞ্চিয়েলাইজ হৈ যাব।